60,000 পৰা গাড়ী পাব একদম কম প্ৰাইস। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু ৰশ্মি হেপী ব্লগত পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ তিনিচুকীয়াৰ বৰগুৰি বাইপাছ ৰোডত জিন্টুছ কাৰ ছেকেণ্ড হেণ্ড কাৰ ডিলাৰ। যিহেতু ইয়াত দাদাই একদম কম প্ৰাইজত ধুনীয়া ধুনীয়া ছেকেণ্ড হেণ্ড গাড়ী দিছে। আহি গ'লোঁ, চাওঁ বিৰাট ধুনীয়াকৈ ইয়াত গাড়ী থোৱা হৈছে। তো মই এতিয়া গাড়ী কেইখন চাওঁ। একদম 50-60,000 পৰা ষ্টাৰ্টিং প্ৰাইচ আছে ইয়াত গাড়ী। তো আপোনালোকে একদম কম বাজেটৰ পৰাই ইয়াত গাড়ী ক্ৰয় কৰিব পাৰিব। চ' ব'লকচোন দাদাই কিমান প্ৰাইজৰ পৰা আমাক গাড়ী দেখুৱায়, সেই তাৰে মাজত চাওঁ কি কি গাড়ী আছে, আপোনালোকেও চাওক। যদি ভাল লাগিছে তেন্তে আপোনালোকেও ইয়াত আহি এবাৰ ভিজিট কৰক। বিৰাট ধুনীয়া ধুনীয়া গাড়ী দেখি চব লওঁ যেন লাগিছে। এখন চাওক XUV, আৰু ইয়াৰ টায়াৰ চাওক বিৰাট ধুনীয়া হৈ আছে। যিহেতু মোৰ গাড়ীখনো এইখনেই আছে। এইখন অনলি 7,000 এটা 2022 মডেল, এবছৰ হৈছে। এবছৰৰ গাড়ী চাওক কি ধুনীয়া। 7,000 চলিছে, অনলি 7,000। তো চাওক এইখন 7,000ত কিমান প্ৰাইজত পাব দাদা? কিমানত? এইখন অনলি 9 লাখ বিচাৰিছে। আপোনালোকে যদি লওঁ বুলি ভাবিছে তেন্তে দাদাই ইয়াত দাদাই এইখন অনলি 9 লাখ ধৰিছে। কিন্তু আপোনালোকে যদি ল'ব বিচাৰে তেন্তে ইয়াতো কম হৈ যাব, হয় নাই দাদা? এতিয়া দাদাই অলপমান উলিয়াই দিব আমাক, আমি চাম ভিতৰত কেনেকুৱাকৈ হৈ আছে। চকাৰ পৰা আদি কৰি চাওক, অনলি এবছৰ হৈছে এইখন গাড়ী। চাওক ভিতৰৰ চাওক বিৰাট ধুনীয়া, আৰু যিহেতু এবছৰ হৈছে ধুনীয়া হ'বই। আৰু চাওক চিটো একদম নতুন, আৰু বিৰাট ধুনীয়া হৈ আছে গাড়ীখন। অনলি 9 লাখ, কিন্তু ইয়াৰ মাজতো হৈ যাব, ডিছকাউণ্ট হৈ যাব। আৰু ইয়াত দাদা হেৰি ট্ৰান্সফাৰৰ কাৰণে আমি চব কৰি দিব ন? চাওক দাদাই মানে চব একেলগতে চব ফাইনেলকে কৰি দিব। তো বিৰাট কম ৰেঞ্জত আপোনালোকে এবছৰত অনলি XUV 300 একদম কম ৰেঞ্জত দিছে দাদাই। আৰু ট্ৰান্সফাৰবোৰ তেখেতসকলে সম্পূৰ্ণ চব কৰি দিব। আৰু এইখন হ'লে দাদা এখন গ্ৰেণ্ড আইটেন স্পৰ্টছ হয়, আপোনাৰ 11,000 চলিছে, স্পেয়াৰ আনটাচ হয়। আচ্ছা, অৰিজিনেল পেইণ্টতে আছে। কিমান কৈছে দাদা? এখন 450 বিচাৰিছোঁ, কমাই দিম। এইখন 450 আৰু অৰিজিনেল পেইণ্টত আছে। চাওক বিৰাট ধুনীয়া হৈছে গাড়ীখন, আৰু একদম কম প্ৰাইচ। যদি আপোনালোকে লওঁ বুলি ভাবিছে তেন্তে দাদাৰ ওচৰত আহিব। যিকোনো বাজেটত 50-60,000 পৰা ষ্টাৰ্টিং আছে ন দাদা? একদম কম প্ৰাইজৰ পৰা গাড়ী ষ্টাৰ্ট আছে ইয়াত। আপোনালোকে আহিব, বিৰাট ধুনীয়া ধুনীয়া গাড়ী। এখন সুইফট ডিজায়াৰ, এইটো শ্বৰ্ট ন? এইখন কিমানত হৈছে? এখন 4 লাখ। 4 লাখ। চাওক 4 লাখত খুব ধুনীয়া ডাঙৰ চুইফট ডিজায়াৰ, বিৰাট ধুনীয়া হৈ আছে। এখন 18 চনৰ হয়। এইখন 18 চনৰ। এইখন কিমান হৈছে ৰে? এখন 3,70,000। 3,70,000। এইটো ৰানিং কিমান হৈছে দাদা? ৰানিংটো তোমাৰ 37,000। বহুত কম ৰানিং হৈছে এইখন গাড়ী। চাওক বিৰাট ধুনীয়া হৈ আছে। এতিয়া লক হৈ আছে কাৰণে বাহিৰৰ পৰা দেখাইছোঁ। চাওক বিৰাট ধুনীয়া গাড়ী। মহিন্দ্ৰাৰ এইটো XUV, আচ্ছা টপ মডেলৰ ন এইখন দাদা? এইখন দাদা কিমান মানত এৰিছে? এখন 650 বিচাৰিছোঁ। 650 দেখি প্ৰাইচে 650। চাওক বিৰাট ধুনীয়া কণ্ডিশ্যন হৈ আছে, আৰু দেখিবলৈও এনেই XUV 500 চবেই ভাল পায়, যিহেতু ডাঙৰ XUV গাড়ী হয় এখন। আৰু ভিতৰৰ চাওক বিৰাট ভাল আছে। যদি কাৰোবাক ডাঙৰ গাড়ী বিচাৰে তেন্তে ধুনীয়াকৈ ল'ব পাৰিব। চাওক বিৰাট ধুনীয়া, আৰু ভিতৰত বহিয়ে বহুত ফিলিংটোৱে বেলেগ। আৰু আচ্ছা টপ মডেল হয় না? 8টা এয়াৰ বেগ পাব ইয়াত। এইখন গ্ৰেণ্ড আইটেন 33,000ৰ ৰানিং গাড়ী। চাওক বিৰাট ধুনীয়া হৈ আছে, কালাৰো মেৰুন, অৰিজিনেল প্ৰিণ্টত আছে ন দাদা? কিমান থৈছে দাদা এইখন? 350। এইখনো ল'ব পাৰি বাৰু। হা হা, আচ্ছা। এইখন চাওক দাদাই বিৰাট ধুনীয়া প্ৰাইজত দি আছে। মই যিহেতু সৰু গাড়ী বিচাৰিছোঁ, এইটো মোৰ কাৰণে ঠিকেই আছে। অঁ চাওক বিৰাট ধুনীয়া। আৰু এইখন হৈছে মাৰুতি চেলেৰিও ZXi পেট্ৰলৰ। কিমান দাদা এইখন? 350। এইখনো বহুত ধুনীয়া গাড়ী হৈ আছে। আৰু ৰানিং কিমান চলিছে দাদা এইখন? 48,000। আৰু এইখন 2022 চনৰ হয়, 6,000 কিলোমিটাৰ চলিছে, হণ্ডাই অৰা।
এইখন অনলি 6000 চলিছে চাওক ৰানিঙো একদম কম আৰু 6000 আৰু ইয়াৰ প্ৰাইচটো কিমানত থৈছে দাদা ইয়াৰ প্ৰাইচটো 650 নেগোচিয়েবল হৈ যাব মিলাই দিম আচ্ছা মানে কমো হৈ যাব দাদাই কৈছে এইটো কমো হৈ যাব যে ইমান ৰেটটো সেইটোৱে নহয় চাওক ভিতৰৰ বিৰাট ধুনীয়া হৈ আছে এণ্ড্ৰইড লাগি আছে এইখন স্কেচ নাই চাওক গাড়ীখন বিৰাট ধুনীয়া আৰু বিশেষকৈ মোৰ বহুত পচন্দ লাগিছে আপোনালোকেও আহিব চাব আৰু এইখন হৈছে টাটা নেক্সন এইখন এইখন দাদা কিমান 550 এইখন চাওক একদম কম প্ৰাইজত 550 অনলি টাটা নেক্সন এইখন একদম ব্ৰেণ্ড নিউ হৈ আছে ধুনীয়া চকাও ধুনীয়াকৈ হেৰি হৈ আছে আৰু ভিতৰটো চাওক বিৰাট ধুনীয়া ভিতৰৰ মানে নতুন গাড়ী ল'বলৈ জৰুৰী নাই মানে ইমান ধুনীয়াকৈ দাদা যদি ছেকেণ্ড হেণ্ড গাড়ীও মানে এইটো এইখনো নতুনে হয় বাৰু কিন্তু আৰু একদম ৰিজনেবল প্ৰাইচ এইখন আমি চাই দিম এইটো প্ৰব্লেম নাই চব আমি এইখিনি ভিতৰতে ইনক্লুডিং এয়াৰ বেগ চব আছে এইবিলাক 32,000 চাওক বেলিনো বিৰাট ধুনীয়া আৰু স্কেচ অলপো নাই ন দাদা ইয়াত একদম চোৱাই নাই চাওক একদম ব্ৰেণ্ড নিউ আৰু বিৰাট ধুনীয়া কণ্ডিশ্যনৰ গাড়ী আৰু ৰানিঙো একদম কম আৰু বহুত ভালো লাগিছে গাড়ীখন ডকুমেণ্টছ অ'কে আৰু ভিতৰটো চাওক কি ধুনীয়া চলাই ভাল লাগিব এইখন এখন কিমানত হৈছে দাদা ৰেট 620 চাওক বিৰাট ধুনীয়া বেলি ন গাড়ীখন এইখন আৰু স্কেচ ক'তোৱে নাপাব এয়া চাওক মাৰুতি সুজুকি এনেও মাৰুতি সুজুকি গাড়ী বহুতে বিচাৰে এখন সুইফট ZXi হয় না দাদা ডিজায়াৰ ZXi এইখন এইখনো বিৰাট আপোনাৰ এলো চেলো লাগি আছে বহুত ধুনীয়া হৈছে গাড়ী অৰিজিনাল পেইণ্টত আছে অৰিজিনাল পেইণ্টত চাওক বিৰাট ধুনীয়া গাড়ী এইখন লগ হৈছে নেকি দাদা লগ হৈ আছে ইয়াৰ ৰানিং কিমান হৈছে দাদা এইখন 33,000 ৰানিং গাড়ী সুইফট ডিজায়াৰ এইটো ডিজায়াৰ ZXi হয় কণ্ডিশ্যনো বহুত ভাল হৈ আছে এইখনৰ এখন বলেৰো ZLX হয় পাৱাৰ প্লাছ টপ মডেল আপোনাৰ এলো চেলো লাগি আছে মডিফিকেশ্যন কৰা আছে এখন কিমান ৰানিং হৈছে দাদা এইখন 39 চলিছে বহুত ধুনীয়া হৈছে চাওক একদম ফুল ফেমিলি যাব পাৰিব ক'ৰবাত ফুৰিবলৈ 7 সিটাৰ গাড়ী বলেৰো আৰু চকা খোলাই নাই আৰু স্কেচো ক'তোৱে নাই ইয়াত চাওক বিৰাট ধুনীয়া হৈছে গাড়ীখন আৰু ধুনীয়াকৈ ফেমিলি ক'ৰবাত ফুৰিব যাওঁ বুলি ক'লে এইখন গাড়ী বেষ্ট তো আপোনালোকে চাব বিৰাট ধুনীয়াকৈ দাদাই গাড়ী থৈছে ইয়াত আৰু কণ্ডিশ্যন চব একদম অ'কে ইফালে ৱেগনাৰ আৰু এইফালে বিট হোণ্ডাই চব ইমান ধুনীয়াকৈ থোৱা হৈছে গাড়ী কণ্ডিশ্যনবোৰো বিৰাট ভাল আপোনালোকে যদি ইয়াৰে মাজত গাড়ী ভাল পাইছে তেন্তে দাদাৰ ইয়াত আহিব এবাৰ আৰু আপোনালোকে নিজেও চাব বিৰাট ধুনীয়া ধুনীয়া গাড়ী একদম কম প্ৰাইজত হয়নে দাদা আৰু এইফালেও গাড়ী বহুত ধুনীয়া ধুনীয়া আছে মানে চব চাই মানে লওঁ লাগে সেইটোৱে আপোনালোকে ইয়াত একদম কম প্ৰাইজতে পাব ইয়াত চাওক টাটাৰ এইখন দাদা কি হয় এইখন টাটা চাফাৰী ষ্টৰ্ম হয় একদম লাক্সাৰী গাড়ী 7 সিটাৰ গাড়ী ইয়াক কিমান দাদা এইখন 570 অনলি 570 চাওক বিৰাট ধুনীয়া গাড়ী অৰিজিনেল পেইণ্টত আছে এইখন আৰু চকাও দেখিছে বিৰাট ধুনীয়া হৈ আছে আপোনালোকে যদি গাড়ী বিচাৰে তেন্তে বৰগুৰি ইয়াত জিন্টু স্কাৰ ছেকেণ্ড হেণ্ড ডিলাৰত আপোনালোকে আহিব বিৰাট ধুনীয়া ধুনীয়া কণ্ডিশ্যনৰ কম প্ৰাইজতে গাড়ী পাব একদম কম মূল্যৰ যিহেতু সকলোৱে বিচাৰে এখন গাড়ী লোৱাৰ আৰু আপোনালোকৰ মন পচন্দৰ গাড়ী ইয়াৰ মাজতে পাই যাব আৰু একদম কম প্ৰাইজৰ পৰা ষ্টাৰ্টিং আছে 50,000-60,000 পৰা আমাৰ ইয়াত ষ্টাৰ্ট আছে আপুনি আপোনাৰ বাজেট অনুসৰি পাই যাব তো আমি আজি আহি চালোঁ তেনেকুৱা বাজেটত পাব ইয়াত মানে একদম কম বাজেট 50,000 পৰা গাড়ী পাব আপোনালোকে চ' ইয়াত আহিব এবাৰ তো চাব আৰু ভাল লাগিলে ইয়াৰ পৰা লৈ যাব